পৰাজিত মোৰ এটি স্বৰচিত কবিতা পাঠ। মোৰ নাম গায়ত্ৰী ফুকন। শেষ দিন, শেষ ৰাতি, শেষ পোহৰ, উৎকণ্ঠাত এটি এটি ক্ষণ, দিনবোৰৰ মৃত্যু হৈছে, ৰাতিবোৰ সাৰে আছে। আমি প্ৰতাপী আছিলো নে অহংকাৰী আছিলো? আমাৰ ভৰিৰ তলত আছিল নে আকাশ বতাহ? আমি দেখোন ৰাজত্ব কৰিছিলো পৃথিৱী। আমি দেখোন ভগৱানক বন্দী কৰিছিলো মন্দিৰ মছজিদ গীৰ্জাত। হৈ পৰিছিলো একোজন চতুৰ ব্যৱসায়ী। আমাৰ বেংক বেলেঞ্চ, অট্টালিকা, অত্যাধুনিক নগৰ চহৰ, অন্য গ্ৰহ অধিগ্ৰহণ কৰিব বিচৰা স্বৈৰাচাৰিণী মানৱ আমি নহয় জানো? কুকুৰ মেকুৰীৰ দেহৰ ওপৰেৰে তীব্ৰবেগী বাহন পাৰ কৰি নিয়া মানৱ। আমি ভাবিছিলো পৃথিৱী কেৱল আমাৰ। আমি বুজা উচিত পৃথিৱী কেতিয়াও নাছিল কেৱল মানুহৰ বাবে। সাগৰ আকাশ নদী পাহাৰ পৰ্বত একাকাৰ কৰিছো বুলি ভ্ৰান্ত অহংকাৰে গৌৰৱান্বিত মানৱ। তেন্তে আজি পৰাজয় কিয়? ধন্যবাদ।